ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আপোন পাঠৰ বামুনি আৰু নেউল নামৰ পাঠটো আজি পঢ়াই দিম। পাঠটোত নেউলৰ কথা কোৱা হৈছে। নেউল তোমালোকে নিশ্চয় দেখিছা। নেউল দেখিবলৈ বৰ ধুনীয়া। নেউলে সৰু সৰু জীৱ-জন্তু, চৰাই-চিৰিকটি আদি ধৰি খায়। আৰু এখন চোৱাচোন নেউলৰ ছবি। ঘৰৰ পিছফালে থকা মানুহৰ ঘৰৰ পিছফালে থকা বাঁহ গছ বা অন্য সৰু জোপোহা গছৰ তলত গাঁত খান্দি গাঁতত বাস কৰে সৰু সৰু চৰাইৰ পোৱালি আৰু অন্য সৰু সৰু জীৱ আদি ধৰি খায়। পাঠটোৰ নাম বামুনি আৰু নেউল। গতিকে বামুনি হৈছে বামুণৰ পত্নীৰ নাম। বামুণৰ পত্নী আৰু বামুণৰ এটা পানীকেঁচুৱা ল'ৰা আছে আৰু সেই ল'ৰাটোক লৈয়ে তেওঁলোকৰ সংসাৰখন। বামুণে ৰাতিপুৱাই খাই বৈ নিজৰ কামত ওলাই যায় আৰু বামুণীয়ে কেঁচুৱাকণকে ৰাখি আদৰ যত্ন কৰি ঘৰতে থাকে আৰু তাক মৰম যত্ন কৰি ৰাখে। এদিন বামুণীয়ে সন্মুখতে থকা নদীখনলৈ পানী আনিবলৈ যাব লাগে আৰু কেঁচুৱাকণক ৰাখিবলৈও ঘৰত কোনো নাই। কাপোৰ কানিও ধুব লাগে। গতিকে ইফালে সিফালে চাই থাকোঁতে নেউল এটাই দেখিলে আৰু নেউলটোৱে সুধিলে যে আপুনিনো ইফালে সিফালে কি চাই আছে? বামুণীয়ে নিজৰ কথাখিনি ক'লে যে মই কেঁচুৱাকণক ৰখাৰ মানুহ নাই, পানী আনিবলৈ যাব লাগে। গতিকে নেউলে ক'লে যে ময়ে ৰাখিব পাৰোঁ। আৰু নেউলৰ কথাটোত বামুণী সন্তুষ্ট হ'ল আৰু কেঁচুৱাকণক ৰাখিবলৈ দিলে। কিন্তু কেঁচুৱাকণ ৰাখি থাকোঁতে অলপ পিছত নেউলটোৱে দেখিলে যে বাৰীৰ পিছফালৰ পৰা এটা সাপ ওলাই আহিছে। সাপটোক দেখি নেউলৰ খং উঠিল। তোমালোকে সাপ দেখিছাই নহয়, সাপ বহুত ভয়ংকৰ হয়। চোৱা, মই এডাল তোমালোকক চাবৰ বাবেই যিয়ে দেখা নাই এডাল সাপৰ ফটো এখন দিছোঁ। সাপৰ ফটোখন চোৱা। আৰু খং উঠি কি কৰিলে যে কেঁচুৱাকণক যদি কামোৰে, মুখহে ৰখীয়া পাতি থৈ গৈছে কেঁচুৱাকণক ৰখিবৰ কাৰণে বামুণীয়ে। গতিকে খং উঠি একদম নেউলটোৰ আৰু সাপডালৰ মাজত তয়াময়া ৰণ লাগিল। আৰু সেই ৰণত কি হ'ল, নেউলটোৱে সাপটোক ইমান বেয়াকৈ কামুৰিলে যে সাপটো মৰি থাকিল। আৰু সাপটোক যেতিয়া কামুৰি মাৰিলে, সাপটোৰ গাৰ তেজবোৰ আহি নেউলৰ গাটো লাগি গ'ল। আৰু নেউলৰ ফূৰ্তি লাগিছে, কেঁচুৱাকণক বচালোঁ, মই সাপটো মাৰিলোঁ। কিন্তু সেই যে কেঁচুৱাকণক গাত যে তেজ লাগি আছিলে, সেই কথা নভবা নিচিন্তাকৈ নেউলটোৱে দৌৰ মাৰি বামুণী অহা দেখি বাটৰ ফালে বামুণী আহি থকা দেখি ক'বলৈ গ'ল যে মই আজি সাপটো মাৰি কেঁচুৱাকণক বচালোঁ। কিন্তু বামুণীয়ে ভাবিলে ই আমাৰ কেঁচুৱাকণক আজি খালে। খঙত একো নাই হৈ বামুণীয়ে কি কৰিলে, পানী যে আনিবলৈ গৈছিলে কলহটো লৈ, সেই কলহটোকে নেউলটোৰ গাত মাৰি দিলে। বেচেৰা নেউলটোৱে বহুত দুখ পালে, কথাটো ক'বলৈকে নাপালে আৰু নেউলটো বহুত আঘাতপ্ৰাপ্ত হ'ল। গতিকে নভবা নিচিন্তাকৈ বামুণীয়ে এই কামটো কৰাৰ বাবে পৰৱৰ্তী সময়ত কেঁচুৱাটো যেতিয়া আহি দেখিলে ধুনীয়াকৈ খেলি আছে, বহুত দুখ পালে আৰু বামুণীৰ চকুৰে চকুপানী ওলাই গ'ল। সেইকাৰণে নভবা নিচিন্তাকৈ একো কামেই তোমালোকে নকৰিবা। আগলৈও যিকোনো কাম কৰিবলগীয়া থাকিলে প্ৰথমতে ভাবিবা, তাৰপাছত চিন্তা কৰিবা, তাৰপাছতহে তোমালোকে কৰিবলগীয়া কামটো কৰিবা। নহ'লে তোমালোকৰ দশাও কিন্তু বামুণীৰ নিচিনাই হ'ব। সাধুটো মই তোমালোকক ক'লোঁ। কেনে পালা তোমালোকে মোক সাধুটো জনাবা।